It's very important. Be silent. मैं এটা কম কথা এটা কম তাৰপিছত মই যামগে ৰিসেন্টলি শুনিছো যে অসমক আকৌ বিভক্ত কৰিব বিচাৰিছে It'll be a new state আকৌ বিভাজন divide and rule policy হয়তো বিজেপি হোক কংগ্ৰেছ হোক মই খাতি নকৰো So please don't support it. Ako amak bhag koribo. Apnalke janma lole Okhomot ete ako notun voter card libo laibo Komata Bostor. So I don't need it. You don't need it. That's the thing. That directly from the stage, I'm saying to the government, central government, Modi Sarkar, don't do it. প্ৰথমতেতো ক'লো যে অসমীয়াত এইকাৰণে বনাই আছোঁ নহ'লে কিছুমান আকৌ ক'ব যে কামতাপুৰৰ দাবী কৰি পেলাই অসমীয়াত কিয় কওঁ অসমীয়া ভাষাটো নক'লে চাগে বুজি নাপাব আপোনালোকে সেইকাৰণে অসমীয়াত কৈ আছোঁ আৰু কোনোবা এটা জাতিয়ে কোনোবা বেলেগ এটা ভাষা ক'লে সেই জাতিৰ হৈ নাযায় বহুতে আমি ইংলিছ কওঁ সেই বুলি আমি ব্ৰিটেইনৰ নাগৰিক হৈ নাযাওঁ আৰু প্ৰশ্ন নকৰে তো সেই গতিকে অসমীয়াত কৈছোঁ আপোনালোকে কথাবিলাক অলপ মন দি শুনিব অলপ চিৰিয়াছ বিষয় বস্তুবিলাক আপোনালোকে বেছি ফানি কৰি লয় ভৱিষ্যতৰ চাবিকাঠি যদি জুবিন গাৰ্গ নামৰ সেই গায়কজনৰ হাতত দিয়ে আপোনালোকে নিশ্চিন্ত হৈ থাকক যে অসমখন ধ্বংস হ'ব আৰু বেছি দিন নাই অলৰেডি অসম নামৰ যিটো জাতি সেইটো ICUত গ'লগৈ ICUত গ'ল এতিয়া তাৰ পৰা বাচি আহে নে নাহে নাজানো আপোনালোকৰ কল্পনাৰ সাতভনীৰ ৰাজ্যখন বৰ অসম কৈ থাকে নাজানো সেই বৰ অসমখন কোন ৰজাই কাৰ পৃষ্ঠপোষকতাত ইমান ডাঙৰ এটা বাউণ্ডাৰী 136 ৰজাৰ আণ্ডাৰত শাসন চলিছিলে কোন ৰজাই জয়ন্তীয়া মণিপুৰ নাগালেণ্ড মিজোৰাম অৰুণাচল ত্ৰিপুৰা এই গোটেইকেইখন ৰাজ্য শাসন কৰিছিলে কেতিয়া অসম শব্দটো কেতিয়াৰ পৰা আহিলে একো নাজানো এইবোৰ উত্তৰ দিবলৈ নাই আমাৰ সময়ো নাই আৰু কুৱেশ্যন কৰিলে বেয়া পাওঁ আমাৰ অলপ অনুভূতিত আঘাত হানা যেন পাওঁ অসমীয়া মানুহবোৰৰ কথা কৈছোঁ এই মানুহবোৰে অসমীয়া জাতিৰ চাবিকাঠি জুবিন গাৰ্গ নামৰ এজন মানুহ গায়কৰ হাতত দিব খোজে যিজনৰ নিজৰ কথাতেই কোনো গেৰাণ্টি নাই গান গাই ফুৰে তেওঁ পলিটিক্স নকৰিবা ভণ্টি নে কি ভাইটি পলিটিক্স নকৰিবা বন্ধু অনাবৰত সি পলিটিকেল কথাবোৰে বকি থাকে অনাবৰত পলিটিকেল কথাবোৰে ইমান হিপক্ৰেটিক স্ববিৰোধী কথা কয় মই মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ পাৰ্চনেল কোনো শত্ৰুতা নাই আৰু মোৰ দৰে এজন সাধাৰণ ব্যক্তিয়ে থাকিবলগীয়া কোনো কথাও নহয় এনে জুবিন গাৰ্গে নিজকে কিন্তু কি বুলি জহাই ফুৰে যে তেওঁ কমিউনিষ্ট চে গুয়েভাৰাৰ টুপিটো মূৰত লৈ ফুৰে এনি টাইম য'ত ত'ত গ'লে মানে বিৰাট ডাঙৰ মানে একদম নিপীড়িত শোষিত বঞ্চিত মানুহৰ কণ্ঠ যেন তেওঁ নহ'লে মানে অসমত আৰু ক'বলগীয়া মানুহে নাই বিৰাট মানে ফালি ফুৰে সি কমিউনিষ্ট ছ'চিয়েলিষ্ট এই ধৰণৰ কথা সাংবাদিকে যেতিয়া সোধে জুবিন দা আপোনাৰ আদৰ্শ ৰাজনীতিবিদজন কোন তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম লয় বুজি পাইছে কিমান ডাঙৰ হিপক্ৰেটিক আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো কালেই কমিউনিষ্ট নাছিলে তেওঁ প্ৰথমে হয়তো আছু আছিলে তাৰপিছতে বিভিন্ন জাতীয় সংগঠনৰ লগত যদিও তাৰপিছত কংগ্ৰেছত আছিলে পিছত বিজেপি হ'ল এইটো পলিটিকেল ৰাজনৈতিক নেতাবিলাকৰ চৰিত্ৰ ইটো দলৰ পৰা সিটো যায় এইটো ক'বলৈ একো নাই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো কালে কমিউনিষ্ট নাছিলে এতিয়াও নহয় আৰু পিছলৈও চাগে হ'ব বুলি কোনো গেৰাণ্টি নাই এই মুহূৰ্তত কোনো মানে তেনেকুৱা আশা দেখা নাযায় এজন কমিউনিষ্ট ৰাজনৈতিক চিন্তাধাৰাৰ ব্যক্তিৰ মানুহৰ ৰাজনৈতিক আদৰ্শ হ'ল এজন হিন্দুত্ববাদী নেতা আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াতে বুজি পায় যে আপোনালোকে বুজি পাব লাগে যে জুবিন গাৰ্গ কিমান ডাঙৰ এটা মানসিক দ্বন্দ্বত ভুগি থকা ব্যক্তি তেওঁৰ নিজৰ স্থিতিবিলাকেই স্পষ্ট নহয়
আমি নামানো বুলি কৈ মানুহক গোটালে, গোটেই সংগীত শিল্পী একদম এক্টৰবিলাকক একত্ৰিত কৰি আৱেগিক কৰি চৰকাৰৰ এগেইনষ্টত বিৰোধী আন্দোলনত জঁপিয়াই পৰিলে। বিৰোধী আন্দোলনৰ বাবে 2-3জনমান গুলীবিদ্ধ হ'ল, কেইজনমান জেল খালে। জুবিন গাৰ্গৰ একো নহ'ল। জুবিন গাৰ্গ এতিয়া বিৰোধী কোনো কথা কোনো মুখতে নলয়। চৰকাৰে কোনদিনা বিল পাছ কৰি দিব বা দিছে আমি ভালকৈ এই বিষয়ে ক'ব নোৱাৰোঁ। জুবিন গাৰ্গৰ এই বিষয়ে কোনো মূৰৰ বিষ নাই। জুবিন গাৰ্গ অলপ সুবিধাবাদী মানুহ, যেতিয়া যিটো ট্ৰেণ্ড আহে তাত চলি যায় আৰু মানে যিফালে বৰষুণ সেইফালে ছাতি। তাৰপিছত কয় যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। জুবিন গাৰ্গৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। আপোনালোকে মানেনে জুবিন গাৰ্গৰ কোনো জাতি নাই? আচ্ছা আপোনালোকে কওকচোন, অসমীয়া এটা জাতি হয়নে নহয়? যদি অসমীয়া এটা জাতি হয় তেনেহ'লে জুবিন গাৰ্গে কোন মুখেৰে কয় যে তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই? তেওঁৰ যদি জাতি নাই তেনেহ'লে অসমীয়া জাতিক বচাবৰ কাৰণে আজি কামতাপুৰ বিভাগ হ'ব নালাগে বুলি যে ৰাজনৈতিক মন্তব্য দিছে, ইয়াৰ অৰ্থ কি হ'ব পাৰে আপোনালোকে ভাবি চাইছে? চবতকৈ ডাঙৰ কথা হ'ল জুবিন গাৰ্গৰ আচল নাম বোলে জয়ন্ত বৰঠাকুৰ। এতিয়া বৰঠাকুৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ টাইটেল দেখা যায়, কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে বৰ্তমান জুবিন গাৰ্গ যে টাইটেলটো লিখে সেইটো বামুণৰ টাইটেল। তেওঁ কিন্তু জুবিন বৰঠাকুৰ, জয়ন্ত বৰঠাকুৰ নামটো কাটি জুবিন কিবা ৰিয়ান, জুবিন প্ৰিন্স, জুবিন কাশ্যপ তেনেকুৱা কিবা এটা ল'ব পাৰিলেহে নাম। লোৱা নাই। তেওঁৰ পৰম্পৰাটো যে তেওঁৰ জাতীয় পৰম্পৰাটো বৰ্তাই ৰাখিবৰ কাৰণে সি জুবিন গাৰ্গ পিয়ৰ শৰ্মা হ'লেও মানে এইটো পিয়ৰ বামুণত নপৰে বুলি বহুতে কয়। মানে বামুণৰ মাজৰ এইবোৰ যিবিলাক আপোনাৰ দ্বন্দ্ব, অসমীয়া বামুণবিলাকক বাহিৰৰ বামুণবিলাক ইমান পাত্তা নিদিয়ে বা ভাল নাপায়, নিম্ন খাপৰ বুলি ভাবে। কিন্তু জয়ন্ত বৰঠাকুৰ তেওঁ কিন্তু সেইবিলাক শৰ্মাও লোৱা নাই, মানে সেইখিনিলৈকে এক্সকিউজ কৰা নাই। কি লৈছে? বৰঠাকুৰ কাটি দি পেলাই গাৰ্গ লগাইছে আৰু তেওঁ কয় যে তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই। কি হাঁহিবলগীয়া কথা! এনেকুৱা এজন সংগীত শিল্পী হয়তো অসমে আৰু কেতিয়া পাবনে নাই নাজানো। অৱশ্যে তেওঁ অকল অসমৰ গায়ক নহয়, অসমত জন্ম হোৱা গায়ক, প্ৰত্যেকটো ভাষাতে গান গায়। বাঙালীটো বিৰাট ভাল গান গায়, কলকাতাত গৈ পেলাই বাঙালী ভাষাত ভাষণ মাৰে, একদম তেতিয়া তেওঁক বঙালী যেনে পায়। তেনেকুৱাই আচলতে মানুহবিলাকৰ চৰিত্ৰ, যিফালে বৰষুণ সিফালে ছাতি। কলিকতাত গ'লে স্পষ্ট বাঙালী কৈ তেওঁতকৈ যেন ডাঙৰ বাঙালী নাই। অসমত তেওঁতকৈ অসমীয়া ডাঙৰ কোনো নাই। আৰু অসমীয়া নিউজ চেনেলবোৰেই নিজৰ TRP বঢ়োৱাৰ কাৰণে কোনো এটা জাতিৰ আৱেগ অনুভূতিত আঘাত দিয়াত মানে তিলমানো চিন্তা নকৰে। মদাহীবিলাকৰ জানো কথাৰ কিবা মানে স্থিতি কিবা থাকে জানো? নিজৰ মন্তব্যৰ, নিজৰ দৰ্শনৰ, নিজৰ ধাৰণাৰ। গান গাব আহে জুবিন গাৰ্গ, পইচা দি মানুহ কিনি লৈ আহে, বিক্ৰী হয় 1 ৰাতিৰ বাবে, 1 ঘণ্টাৰ বাবে, 2 ঘণ্টাৰ বাবে। আমি তাৰ গান কিনি শুনো, পইচা দি শুনো, পে কৰোঁ। মদ খাই আহি পেলাই বাৱাল কৰি থাকে। মদ খোৱাৰ কাৰণে পইচা নিদিয়ে। তেওঁ মদ খোৱাটো অসমৰ কালচাৰ বুলি তেওঁ ক'ব পাৰে, ঠিক আছে। মদ খোৱাটো অসমৰ কালচাৰ বুলি ক'ব পাৰে, মদ অসমৰ সংস্কৃতি বুলি ক'ব পাৰে, কিন্তু অসমৰ চব মানুহে মদ নাখায়। আপোনাক টকা দি পেলাই মাতি লৈ আহে ষ্টেজত, আপুনি নিজৰ খামখেয়ালি, নিজৰ মতে নিজৰ ফ্ৰীডমটো নিজে বজাই ৰাখি বাকীবিলাকক অতিষ্ঠ কৰে, বাকী মানুহবিলাকৰ মনত আঘাত দিয়ে। আপোনাৰ গান শুনিব আহে, আপুনি মদ খাই বাৱাল কৰি ফুৰে। মদ খাই আছে আপুনি ঘৰত খাওক। সামাজিক প্ৰগ্ৰেমত যেতিয়া আপুনি সামাজিক মানুহ এজন হিচাপে নিজকে পৰিচয় দিয়ে, গান গাব যায় 100জন, 1000জন, লাখজন মানুহৰ ওচৰত, মদ খাই পেলাই উদ্ভণ্ডামি, সেইবোৰ ঠিক নহয়। আৰু অসমীয়া নিউজ চেনেলবিলাকে মদাহী এজনক সুধিব যায় কামতাপুৰ হ'বনে নাই। আৰে আপুনি টক শ্ব' পাতক না জাতীয় নেতাবোৰক লৈ পেলাই। আমি কামতাপুৰটো বিচাৰি আছোঁ নেকি? অবিভক্ত গোৱালপাৰাৰ মানুহৰ বিহু জাতীয় উৎসৱ নহয়, বগা গামোচা জাতীয় গামোচা নহয়, অসমীয়া ভাষা মান্য ভাষা অসমীয়া ভাষা নহয়। এইটো পলিটিকেলি, ৰাজনৈতিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে কেতিয়াও অসমৰ অংগ নাছিলে। আৰু আজিও যে মানুহখিনি অসমৰ লগত আছে, বাধ্যত পৰি আছে, মানসিকভাৱে অসমীয়া নহয়। মানসিকভাৱে যদি অসমীয়া হ'লহেঁতেন তেতিয়াহ'লে কামতাপুৰৰ দাবী ইয়াত কেতিয়াও উত্থাপন নহ'ল হয়।
গতিকে এনেকুৱা মদাহী যাৰ কথাৰ কোনো ভেলু নাই, যাৰ কোনো জাতি নাই ধৰ্ম নাই বুলি কৈ অসমীয়া জাতিৰ কাৰণে যুঁজিব যায়, আকৌ কা বিৰোধী আন্দোলনত মানুহক একগোট কৰি ৰাজনৈতিক পাৰ্টিবিলাকৰ এগেইনষ্টত আন্দোলন কৰাই আকৌ চুপচাপ ঝিজ্জাত হৈ যায়। এইবোৰ মানুহৰ পৰা অকণমান বাচি থাকিব লাগে। আৰু অসমীয়া মানুহখিনিয়ে মই ভাবোঁ যে জুবিন গাৰ্গৰ পৰা অকল গানটোহে শুনিব লাগে, বাকী ফটুৱা মন্তব্যবিলাকত গুৰুত্ব দিব নালাগে। তেওঁ অসমৰ অভিভাৱক নহয়, তেওঁ কোচ কামতাপুৰৰো অভিভাৱক নহয়। কোচ কামতাপুৰ সম্পৰ্কে তেওঁৰ তিলমানো নলেজ নাই, তিলমানো নাই। যিখন অসমক তেওঁ ৰক্ষা কৰিব বিচাৰি আছে 1200 শতিকালৈকে সেইখন কামৰূপ হয়। সেই কামৰূপৰ পৰিধি সীমা কিমান দূৰলৈকে আছিলে, আধা বাংলাদেশত গ'ল, আধা বিহাৰত গ'ল, আধা নেপালতো চাগে অকণমান গ'ল। সেই বাকী মানুহবিলাকৰ খবৰ কেতিয়াবা লৈছেনে জুবিন গাৰ্গই? যদি লোৱা নাই, এই কেইজনমান মানুহৰ ভাষিক অসমীয়া মানুহৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে বাকী অসম পুৰণি কামৰূপৰ মানুহৰ আপোনালোকে স্বাৰ্থ আৰু ছিকিউৰিটি আৱেগক আপোনালোকে বুঢ়া আঙুলি দেখুৱাব নোৱাৰে, তাচ্ছিল্য কৰিব নোৱাৰে। আপোনাৰ কোনো অধিকাৰ নাই। আপুনি গান গোৱা মানুহ, গান গাই থাকক। আপোনাৰ এই ৰাজনৈতিক মন্তব্যত ঘেণ্টাও খাতি নকৰিব।